মই এখন ভগৱান দিব বিচাৰিছোঁ। মই বিজয়ৰ পৰা আহিছোঁ। এইটো ভাল অনুভৱ। বৰ্তমান আমাৰ অসম চৰকাৰ শ্ৰদ্ধাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ উদ্যোগত লগতে আমাৰ বিশেষকৈ বাণিজ্য উদ্যোগ মন্ত্ৰী আমাৰ বিমল বৰা ডাঙৰীয়া তেখেতসকলৰ উদ্যোগত আমি প্ৰতিখন জিলাত যিটো স্বদেশী মেলা মানে আমাৰ নিজৰ দেশৰ আমি নিজেই উৎপাদিত সামগ্ৰী যিবোৰ কেঁচা সামগ্ৰীবোৰ আমাৰ বহুত এনেই পৰি সৰি কিছুমান পচি গৈছে জহি গৈছে ইয়াৰ দ্বাৰাই যিখিনি মানে প্ৰচেছিং কৰি বা কিছুমান ব্ৰেণ্ড বনাইছে পেকেজিং কৰিছে ইয়াক কেনেকৈ মাৰ্কেটিং কৰিব পৰা যায় এনেধৰণৰ কথা আৰু যাক মানে নিজকে স্বাৱলম্বী হোৱাৰ লগতো ইয়াত মানে লোকেল ভোকেল বুলি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি আমাক দেশবাসীক যিখিনি উৎসাহিত কৰিছে তাৰ এটা প্ৰচেষ্টা আহি আমি ভাবোঁ আমাৰ কাৰ্বি আংলং জিলাটো আহি পালে এই স্বদেশীৰ মেলাৰ পৰা যথেষ্ট উৎসাহিত হ'ব যিসকল ইয়াত আজি দেখিছে আপোনালোকে আমাৰ হেণ্ডলুম টেক্সটাইলৰ আৰু আমাৰ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ যিবোৰ এক্টিভিটিছবিলাক দেখিছে আৰু এগ্ৰিকালচাৰৰ ফালৰ পৰাও আপোনালোকে দেখিছে এগ্ৰ' যিবিলাক প্ৰডাক্ট আছে এগ্ৰিকালচাৰৰ যিবিলাক এক্টিভিটিছৰ উপৰিও মানে তেওঁলোকৰ যিবোৰ প্ৰডাক্টৰ ওপৰত যিবিলাক প্ৰচেছিং কৰিছে এগ্ৰ' প্ৰডাক্টৰ ওপৰত প্ৰচেছিং কৰি কিছুমান জুচ বনাই আছে কিছুমান জিঞ্জাৰবিলাক আজিকালি মানে কেণ্ডি বনাইছে বা জিঞ্জাৰ পাউডাৰ বনাইছে টাৰ্মাৰিক পাউডাৰ বনাইছে আৰু স্পাইচিবিলাকৰ পাউডাৰ এইবিলাক বনাই পেলাই আজিকালি মানে অকল ভাৰত বুলি নহয় গোটেই বিশ্বতে এইবোৰ বজাৰ আছে কিন্তু সেই বজাৰটো আমি বহলভাৱে যদি আগুৱাই লৈ যাওঁ নিশ্চয় তেওঁলোকে স্বাৱলম্বী হ'ব আৰু দেশৰ অৰ্থনীতিৰ লগতে গ্ৰামীণ যিটো অৰ্থনীতিৰ বিকাশটো যথেষ্ট হ'ব আৰু ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টটো সেইবিলাকে আমি কাম কৰোঁ যে ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰাই আমাৰ ইয়াত থকা যিবোৰ মানে ৰ' মেটেৰিয়েল কেঁচা সামগ্ৰীবোৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি পেলাই তাক সুন্দৰকৈ বনাই ইয়াৰ কৌশলবিলাক টিপছবিলাক ট্ৰেইনিংবিলাক দি কৰি বা তেখেতসকলক যিবিলাক ফাইনেন্সিয়েল ছাপৰ্ট লাগে যেনেকৈ PMFME, PMAGP বা MSME এনেকুৱা ধৰণৰ বহুত ধৰণৰ লোন এইবিলাক তেওঁলোকে পায় আজি PMAGP, PMFME ৰুৰেল এলেকাবিলাকত 35% ছাবচিডি পাব আৰু 50 লাখ আপ টু 1 লাখৰ পৰা এইটো 50 লাখ টকালৈকে তেওঁলোকে লোন ল'ব পাৰে দুবাৰ ল'ব পাৰে এজনেও ল'ব পাৰে বা ব্যক্তিগতভাৱে ল'ব পাৰে বা তেওঁলোকৰ গোট হিচাপেও ল'ব পাৰে দুবাৰ ল'ব পাৰিব তেওঁলোকে প্ৰথমবাৰ লৈ তেওঁলোকে যদি ছাকচেছ হয় তেওঁলোকৰ এক্সপানশ্যন যে সেই বিষয়টো আকৌ যদি বহল কৰিব বিচাৰে ডাঙৰ কৰিব বিচাৰে সেইটো এক্সপানশ্যনৰ কাৰণে আৰু 50 লাখ তেওঁলোকে পাব মানে 1 কোটি টকালৈকে তেওঁলোকে পাব আৰু মূলধন হিচাপে তাৰ ভিতৰত 35% যদি গাঁও এলেকাত কৰে 35% তেওঁলোকে ছাবচিডি পাব আৰু একেই বছৰ কি যদি আৰ্বান এৰিয়াত যদি কৰে টাউন চহৰ নগৰ এলেকাত কৰিলে তেতিয়াহ'লে 25% তেওঁলোকে ছাবচিডি পাব ইয়াত অৱশ্যে কেইটামান বস্তু আছে নিষেধাজ্ঞা আছে কিছুমান ধপাত বিড়ি চিগাৰেট ইত্যাদি এইবিলাক কৰিব নোৱাৰিব কিবা ৱাইন এইবিলাক কৰিব নোৱাৰিব তাৰ উপৰিও মানে আপোনাৰ মানে যিবিলাক মটৰ কাৰ যিবিলাক লোন এইবিলাক তেওঁলোকে ল'ব নোৱাৰিব এনেকৈ কেইটামান নিয়ম আছে সেইবিলাক তেওঁলোকে নাপাব গতিকে আজি অসম চৰকাৰো বিভিন্ন ধৰণৰ স্কিম লৈছে ভাৰত চৰকাৰৰ স্কিম আছে সেইবোৰ স্কিমৰ দ্বাৰাই আমাৰ মানুহবিলাক মানে অকণমান বেহা বেপাৰ কৰিবলৈ কাৰণে শিকিব লাগে আৰু এটা কথা মই ক'ব বিচাৰোঁ যিখন দেশত বিক্ৰী কৰিবলৈ বোলে একো নাথাকে সেইখন দেশ বোলে সোনকালে ভিক্ষাৰী হৈ যায় গতিকে আজি আমাৰ দেশখনত বিক্ৰী কৰিবলৈ বহুত বস্তু বনাইছে এতিয়া মেক ইন ইণ্ডিয়া নহয় জানো মেক ইন ইণ্ডিয়াৰ দ্বাৰা বহুত বস্তু সামগ্ৰী ইতিমধ্যে হৈছে বিদেশত অস্ত্ৰ শক্তিৰ ক্ষেত্ৰখনত আমি বিদেশী বজাৰ এতিয়া দখল কৰিবলৈ সক্ষম হৈছোঁ বা আমাৰ অসম চৰকাৰৰ দ্বাৰাই বহুত আমাৰ অসমতো ইয়াৰ আগতে যিবিলাক পেলনীয়া সামগ্ৰীৰ দ্বাৰা আৰু বহুত বস্তু সামগ্ৰী ব্যৱহৃত সামগ্ৰী ইতিমধ্যে মানে বনাব পৰা হৈছে আৰু আটাইতকৈ ভাল খবৰ এইটোৱেই আমি গৌৰৱ কৰিব পাৰিছোঁ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণেহে 35% ছাবচিডি লোনটো দিয়া হৈছে কিন্তু সৰ্বভাৰতত কিন্তু 15%হে সেই ছাবচিডি যিটো PMFME PMAGPৰ কথা ক'লোঁ তেনেকৈ বুলি আমি গম পোৱা যায় গতিকে এই সুযোগত চবেই সুযোগ লৈ পেলাই ব্যৱসায়ী দিশত আগবাঢ়ি যাব লাগে আৰু এইখিনি বস্তু আমাৰ যিবিলাক পেলনীয়া যিবোৰ সামগ্ৰী আছে তাৰ পৰা বিভিন্ন ধৰণৰ আমি ব্যৱহাৰিক দিশত আমি ৰূপান্তৰ কৰি পেলাই বজাৰ দখল কৰিব পৰা যায় আৰু ইতিমধ্যে এনেধৰণৰ সুযোগ আৰু সুবিধাৰ কাৰণে বিভিন্ন ক্ষেত্ৰখন চহকী হৈছে
এতিয়া আপুনি যিমান ইয়াৰ আমাৰ কাৰ্বিৰ বস্ত্ৰবিলাক ইয়াত মানে কাৰ্বিৰ যিবোৰ চানেকিবিলাক তেওঁলোকে বোৱা কটা কৰিও ইয়াৰ পৰা বহুত ডেভেলপ হৈছে, ইয়াৰ পৰা বহুত উন্নত হৈছে। বহুত দিনৰ পৰাই ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টে ইয়াৰ কাৰণে কাম কৰিছে, হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টে ইয়াৰ কাম কৰিছে, তাৰপিছত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ইয়াত কাম কৰিছে। ইয়াৰ লগত ৰিলেটেড গোটেইখিনি ডিপাৰ্টমেণ্টে বহুত দিনৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ দ্বাৰাও কৰিছে বা অসম চৰকাৰৰ দ্বাৰাও কৰিছে। সেইবোৰ আজি আমি ইয়াত দেখিবলৈ পালোঁ। কাৰ্বি আংলঙৰ ডিফুত এই স্বদেশী মেলা কেইদিনীয়া অনুষ্ঠিত হ'ব আৰু ইয়াত কাৰ্বি আংলঙৰ বাহিৰৰ পৰাও কোনোবা ইয়াত যোগদান কৰিছে? 2-এজন থাকিব পাৰে যিবিলাক ইণ্টাৰেষ্টেড, তেওঁলোকে গোটেই সৰ্ব অসমত ইয়াত এইটো নহয় অকল কাৰ্বি আংলং মানুহখিনি ইয়াত যোগদান কৰিব পাৰিব এনেকৈ কথা নহয়। কোনোবা ইণ্টাৰেষ্টেড পাৰ্চন হ'লে গোটেই মানে অসমখনতে তেওঁলোকে স্বদেশী মেলাত অংশগ্ৰহণ কৰিব পাৰিব। আৰু এইটো এটা ভাল খবৰ যে আমাৰ 7দিনীয়া কাৰ্যসূচী আজি শুভাৰম্ভ হৈছে। অহা 2 তাৰিখলৈকে থাকিব চাগে, 2 তাৰিখে সামৰণি হ'ব। এই 7 দিনত আশা কৰোঁ তেওঁলোকে যিসকল আহিছে তেওঁলোকে উৎসাহিত হ'ব আৰু যিসকল ক্ৰেতাসকল আহিব তেওঁলোকে নিজে চাবও, কিছু শিকিব আৰু কিছু কিনিব, সেইটো বুলি আশা কৰোঁ।